সময় পাখি লগা কাৰ সদৃশ গতিশীল সময়ৰ সোঁতত মানৱ জাতিয়ে বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ পৰিভ্ৰমী পক্ষীৰ লেখীয়াকৈ গতি কৰিছে। তেনে এক গতিময়তাৰে ইংৰাজী ৭/১১/১৯৯৪ তাৰিখে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰে এক প্ৰথিতযশা বিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলিছিল। বিদ্যালয় পৰিয়াল আৰু অঞ্চলবাসীয়ে যেনেদৰে আপোন কৰি লৈছিল, ঠিক তেনেদৰে শইকীয়ানী দেৱীয়ে বিদ্যালয়খনক আপোন কৰি শিক্ষাদানৰ দৰে মহৎ কৰ্মত ব্ৰতী হৈ ছাত্ৰ ছাত্ৰীক জ্ঞান চক্ষু দান কৰি তেওঁলোকক জীৱনৰ বাটত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিলে। তেনে সময়ত সুদীৰ্ঘ ২৮ বছৰৰে হিন্দী বিষয় শিক্ষয়িত্ৰীৰ শিক্ষকতাৰে অৱশেষত আজি ইংৰাজী ৬/১২/২০২৪ তাৰিখে আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ও ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত হিন্দী শিক্ষয়িত্ৰী শ্ৰীমতী সুমিত্ৰা শইকীয়া দেৱীক বিদায় সম্ভাষণ জনোৱা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা পত্ৰ আৰু এই বিদায় সম্বৰ্ধনা পত্ৰখন অতি সুন্দৰ আৰু বিভিন্ন ধৰণৰ বস্ত্ৰ সংগীত মাতেৰে সম্বোধন জনোৱা হয়। উক্ত সভাখনত সভাপতিৰ আসন অলংকৃত হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দেৱেন্দ্ৰ শৰ্মা। সভাত উপস্থিত শ্ৰীমতী সুমিত্ৰা শইকীয়া দেৱীয়ে বিদ্যালয়ৰ বহু পুৰণি কথা ৰোমন্থন কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে জ্ঞানৰ পোহৰ বুটলি তোমালোকে জীৱনৰ যুগত আগবাঢ়ি যোৱা তাৰে কামনা কৰি মই ধন্যবাদ। সবল হৈ থাকক, আমাৰ মাজত সজীৱ হৈ থাকক। আমি যদি সময় সুবিধা অনুভৱ কৰি পাওঁ, কেতিয়াবা হয়তো আমি তেওঁক আকৌ লগ পাম বা আমি আজি কথা পতা ফোনৰ যোগেৰে হ'লেও আমি তেওঁৰ লগত আমি যোগাযোগ ৰাখিব চেষ্টা কৰিম আৰু এইখিনি যাতে সোনকালে সমাধা হৈ যায় তাৰ বাবে চেষ্টা কৰিম। এতিয়া আমাৰ সভাৰ সদস্যসকল সভাপতিৰ ভাষণ আছে আৰু ২৮টা বছৰ আমাৰ মাজত আছিল। আজি চৰকাৰী নিয়ম মতে আমাৰ মাজৰ পৰা বাইদেউগৰাকী বিদায় ল'বলগীয়া হৈছে আৰু এই বিদায় সম্বৰ্ধনা আমি অনুষ্ঠিত কৰিছোঁ। আৰু বাইদেৱে তেওঁৰ নিজৰ যি মনৰ কথা আমাক অলপ আগতে ব্যক্ত কৰিছে, তেওঁৰ পুৰণা দিনৰ স্মৃতিবোৰ ৰোমন্থন কৰিছে বা ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা তেওঁৰ যি মৰম বা কিবা ভুল ভ্ৰান্তি হৈছে তেওঁ ক্ষমাপ্ৰাৰ্থনা বিচাৰিছে। সেইকাৰণে বাইদেউৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে আমি ভৱিষ্যতে বাইদেউক এইদৰে পাই থাকোঁ তাৰে কামনা কৰি আজি আমাৰ এই সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আজি ইতিমধ্যে আমাৰ সভাখন সমাপ্ত হৈছে। মই ক্লাছ 6ৰ পৰা পঢ়িছিলোঁ আৰু আমাৰ আটাইতকৈ পূজনীয় মেম হয় আমাৰ সুমিত্ৰা শইকীয়া বাইদেউ। তেখেতে আমাৰ বহুত মৰমেৰে তথা আদৰ যত্নেৰে আমাক পঢ়াইছিলে। তেখেতৰ আঙুলি ধৰি ধৰি আমি নৃত্য গীত তথা আমি পাঠদান কৰিছিলোঁ, শিক্ষা গ্ৰহণ কৰিছিলোঁ। কিন্তু আজি তেখেতৰ বিদায় বা মনত বহুত দুখ। লগতে মই মাত্ৰ একো নাই, কিন্তু তথাপিও মই এজন ছাত্ৰ হিচাপে তেখেতৰ সুস্বাস্থ্য লগতে দীৰ্ঘায়ুৰ কামনা কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। থেংক ইউ। বাইদেউৰ বিদায় বেলাত আজি কিবা ক'বা নেকি স্নেহা? সন্মানীয় হিন্দী বিষয়ৰ শিক্ষয়িত্ৰী মহোদয় আজি আমাৰ স্কুলৰ পৰা বিদায় ল'ব হৈছে। বহুত দুখ লাগিছে। যদিও বাইদেউৰ কোনো বিশেষ ক্লাছ আমি পোৱা নাই, কিন্তু বাইদেৱে প্ৰেক্টিকেল লাইফত ফ'ল' কৰিবলগীয়া বহুতো দিশ দেখুৱাই গৈছে। বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে বাইদেৱে মাজে মাজে আহি আমাক আৰু কিছুমান নিয়ম নীতি কৈ যাব, কেনেকৈ আমি প্ৰেক্টিকেল লাইফত চলিব লাগে। ইয়াতে কৈ মই থেংক ইউ।